নমস্কাৰ, মোৰ বিউটি সুলতানা চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ ফুলকেইটাত ঘৰতে তৈয়াৰ কৰা এটা ফাৰ্টিলাইজাৰ দিম। সেই ফাৰ্টিলাইজাৰটোকে ভাবিলোঁ মই নিজে দিওঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে আহকচোন ফাৰ্টিলাইজাৰটো দেখুৱাৰ আগতে মই এটি দুশাৰীমান গীতৰ দুশাৰীমান মানে আপোনালোকক শুনাম বুলি ভাবিছোঁ। পুৱাৰ হাঁহিত চেঁচা বতাহ জাকে দৰদি হৃদয়ৰ খবৰানে। এয়া চাওক, কলৰ বাকলি মই এনেদৰে লৈ লৈছোঁ। ইয়াকে মই সৰু সৰুকৈ কাটিম, যিহেতু কলৰ বাকলিত আপোনাৰ ফচফৰাছ, পটাছিয়াম, কেলছিয়াম আদি এইবিলাক থাকে। সেইখিনি আপোনাৰ ফুলৰ কাৰণে বহুত উপকাৰী হয়। এয়া চাওক, মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ কলৰ বাকলি। যিহেতু বেছি ৰ'দ দিয়া আছিল সেইটো কাৰণে এনেকুৱা দেখাইছে। আপোনালোকে এনেদৰে সৰু সৰুকৈ কাটি ল'ব। কাটি লোৱাৰ পিছত সৰু সৰুকৈ কাটি লোৱাৰ পিছত এইটো মই দেখিছে নহয়, এইটো লৈ লৈছোঁ। ইয়াতে আপোনাৰ এই কলৰ বাকলিখিনি ইয়াতে দিম। এনেদৰে দিলোঁ। দিয়াৰ পাছত ইয়াতে মই এনেদৰে অলপ পানী দি দিছোঁ। এনেদৰে পানী দিলোঁ। দিয়াৰ পাছতে এইটো মই এনেদৰে থৈ দিম। আপুনি এদিনৰ কাৰণেও থ'ব পাৰিব, নহ'লে 3 দিন, নহ'লে 7 দিন এনেদৰে আপুনি থ'ব পাৰিব। থোৱাৰ পিছত এয়া চাওক, এতিয়া মই এইটো 3 দিন থ'লোঁ। 3 দিনৰ পিছত দেখিছে নহয় তাৰ পানীৰ ৰংটো কেনেদৰে সলনি হৈ গ'ল। এতিয়া মই এনেদৰে এইখিনি ইয়াতে ধুনীয়াকৈ এনেদৰে ইয়াতে চাকি দিম। মই বটলৰ সিটো ছাইড কাটি লৈ আপোনাৰ সেইটোৱে দি পেলাই এইটো কৰিছোঁ। এনেদৰে চাকি ল'ম। চাকি লোৱাৰ পাছত চাওক, এতিয়া পানীৰ ৰংটো চাওক কেনেদৰে হৈ গ'ল। এতিয়া মই এইখিনি ফুলৰ গুৰিত দিম। এয়া চাওক, এইজোপা মোৰ হৈছে এৰিকা পাম। মই ইয়াতে এতিয়া এই গুৰিতে আপোনাৰ এনেদৰে ইয়াতে দি দিম। ইয়াত এয়া দিলোঁ। এয়া মই ইয়াতে ব্যৱহাৰ কৰোঁ। আৰু যদি এইটো আপুনি এই পানীটো যদি আপুনি ফুলি থকা ফুলত দিব খোজে পানীখিনি, তেতিয়াহ'লে আপুনি বেছি সৰহকৈ ফুল লাগিব গছজোপাত। কিন্তু মোৰ এতিয়া যিহেতু ফুলি থকা ফুল বৰ্তমান নাই, গতিকে এইটো চাওক লাকি বেম্বো, এইজোপা লাকি বেম্বো। মই ইয়াতে আকৌ ইয়াতে এনেকৈ গুৰিতে আপোনাৰ ইয়াতে এনেদৰে অলপ অলপকৈ দি দিছোঁ। তাৰপিছত এজোপা লাকি বেম্বো, এয়া আপোনাৰ এৰিকা পাম। তেনেদৰে বহুত ফুল, কিছুমান ফুল আছে তাতে মই এনেকৈ এপ্লাই কৰিম। এজোপা ফুল আপোনাৰ গ্লাডিয়াৰ ভাগৰে হয়, কিন্তু ইয়াৰ সঠিক নামটো কি মই বৰ্তমান নাজানো। কিন্তু এয়া চাওক, এইজোপাটো মই এনেদৰে গুৰিত অলপ অলপ দি দিছোঁ। যিহেতু এইজোপা সৰহ, গতিকে ওপৰৰ পৰা মই এনেদৰে দি দিছোঁ। এইজোপা আছে আপোনাৰ এল'ভেৰা। এয়া দেখিছে নহয়, গুৰিত এনেদৰে পুলি ওলাই আছে। মই তাতো এনেদৰে অলপ অলপ ওপৰৰ পৰা দি দিম। আৰু ফুলি থকা আপোনাৰ যদি গোলাপ ফুল কিবা ফুল আছে তাত দিব, আপুনি বহুত ধুনীয়া ৰিজাল্ট পাব। কিন্তু মই বৰ্তমান ইয়াতে দিলোঁ, আৰু যি আছিলে মই ইয়াতে দি শেষ কৰি দিলোঁ, কাৰণ এইটো টাবটো অলপ ডাঙৰ। গতিকে এয়া ইয়াতে বনালোঁ। বনাই পেলাই আপোনাৰ এয়া ফুলতে দিলোঁ, আৰু বাকী ফুলত নাই দিয়া কাৰণ পানীটো অলপ কম আছিল। সেইকাৰণে আজি দিবলৈও হ'ল মোৰ ফুলত, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। মোৰ ফাৰ্টিলাইজাৰ যিটো কলৰ বাকলিৰ পৰা যিটো পানী কৰি পেলাই দিছিলোঁ, সেইটো বৰ্তমান দিয়া হৈ গ'ল। কিন্তু এনেদৰে আছে কিছুমান ফাৰ্টিলাইজাৰ, মই যেতিয়া দিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি আজি আপোনাৰ মোৰ ফাৰ্টিলাইজাৰটো ভাল লাগিলে বা ভিডিঅ'টো ভাল লাগিলে, তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱানো লাগিল, বা মোৰ গানটো কেনেকুৱা লাগিল, আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।